আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল জব মেইল আছাম, য'ত চাকৰি সম্পৰ্কীয় তথ্য পাতি যোগান ধৰা হয়। আপোনালোকে ঠিকেই দেখিছে, অতি সুখবৰ আহি গৈছে SSC GD কনিষ্টেবলৰ পেট এক্সামৰ ডেট। হয়, যিসকল বিদ্যাৰ্থীয়ে বা SSC GD কনিষ্টেবলৰ ৰিটেন এক্সাম পাছ কৰিছিল সেইসকলৰ কাৰণে সেইসকলে দিব লাগিব পেট। আজি এই সম্পৰ্কে বিশদভাৱে আমি আলোচনা কৰিম। যদি আপোনালোকে পোনপ্ৰথমভাৱে চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰম্ভ কৰোঁ। হয়, SSC GD কনিষ্টেবলৰ পেটৰ ডেট আহি পৰিছে। অহা আগষ্ট মাহৰ 1 তাৰিখৰ পৰা পেট এক্সামসমূহ অনুষ্ঠিত হ'ব। ইয়াৰ এডমিট কাৰ্ডসমূহ আপোনালোকে অতি সোনকালে অফিচিয়েল ৱেবছাইট ssc.nic.in ত উপলব্ধ হ'ব। ইয়াৰ সম্পৰ্কে SSC ফালৰ পৰা এখন নটিচ যোৱা 10 তাৰিখে SSC ৱেবছাইটত আপলোড হৈছে। এইখনেই হৈছে সেইখন নটিচ, যিখন নটিচৰ কথা মই আপোনালোকৰ আগত উল্লেখ কৰিছিলোঁ। এই নটিচখনত ধুনীয়াকৈ লিখা আছে যে অহা 1 আগষ্টৰ পৰা পেট এক্সামসমূহ অনুষ্ঠিত হ'ব। এই নটিচখন আৰু কোৱা হৈছে কিছুমান বিদ্যাৰ্থীয়ে আমাক তেওঁলোকৰ যিখন নটিচৰ কথা আপোনালোকৰ আগত মই উল্লেখ কৰিছোঁ। এই নটিচখনত ধুনীয়াকৈ উল্লেখ কৰা হৈছে যে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট চমুকৈ পেট এক্সাম অহা 1 আগষ্ট তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। আৰু এই নটিচখনত আৰু এটা কথা কোৱা হৈছে, যিসকল বিদ্যাৰ্থীয়ে মাৰ্কবিলাক অধিক আছিল কিন্তু মাৰ্ক মানে ফাইনেল লিষ্টত আহিব লাগিছিল কিন্তু প্ৰথম মেৰিট লিষ্টখনত অহা নাই, সেইসকলেও তেওঁলোকৰ পুনৰ এক্সাম তেওঁলোকৰ স্ক'ৰসমূহ চেক কৰা হ'ব আৰু পুনৰ চেক কৰিব পাৰিব বা তেওঁলোকৰ পুনৰ কমপ্লেইন এটা কৰিব পাৰিব। সেই কমপ্লেইনৰ যদি কমপ্লেইনটো SSCয়ে চালি জাৰি চাব, আৰু এই SSC চালি জাৰি চোৱাৰ পিছত যদি SSCয়ে তেওঁলোকৰ সেই কমপ্লেইনসমূহ ৰাইট বুলি ভাবে তেতিয়াহ'লে তেওঁলোকৰ আৰু এখন মেৰিট লিষ্ট ওলোৱাৰ চান্স আছে। কিয়নো আমি জানো যে যিমান ভেকেঞ্চি আছিল তাৰ তুলনাত কম সংখ্যক শিক্ষাৰ্থী বা কম সংখ্যক কেণ্ডিডেটে পাছ কৰিছিল। সেইহেতুকে আৰু এখন ছেকেণ্ড লিষ্ট লোৱাৰ চান্স আছে। সেইহেতুকে যিসকল শিক্ষাৰ্থী বা যিসকল বন্ধু বান্ধৱী অলৰেডি এই ৰিটেন এক্সাম ক্লিয়াৰ কৰিছে তেওঁলোকৰ পেটৰ বাবে প্ৰেক্টিছ কৰক, কাৰণ বহুত সময় নাই। আজি আগষ্ট মাহৰ 1 তাৰিখৰ পৰা যিহেতু পেট এক্সামসমূহ অনুষ্ঠিত হ'ব, সেইহেতুকে তেওঁলোকৰ নিজৰ প্ৰিপেৰেশ্যনসমূহ যাতে অতি ভালদৰে কৰে, সুকলমে কৰে। তাৰ কাৰণ তেওঁলোকে বহু কষ্ট কৰি ৰিটেন এক্সাম ক্লিয়াৰ কৰাৰ পিছত এটা সুবৰ্ণ সুযোগ, কাৰণ বহুত পোষ্ট ওলাইছে। সেইহেতুকে তেওঁলোকে যাতে ৰিটেন এক্সামিনেশ্যন ভাল কৰে, যাৰ ফলত মেডিকেলটো ভাল কৰি তেওঁলোকে চাকৰিটো পাব পাৰে। সেইহেতুকে এতিয়াৰ পৰা তেওঁলোকে অনেক কষ্ট কৰক, কাৰণ এতিয়া এইটো নটিচৰ পৰা SSC এটাই জনাব বিচাৰিছে যে যিসকল কেণ্ডিডেটৰ কমপ্লেইন আছিল যে মাৰ্ক আজি বহুত আছে আমি পাইছোঁ কিন্তু আমাৰ মেইন মেৰিট লিষ্টত নাম নাই, সেইসকলৰ কাৰণে এটা সুবৰ্ণ সুযোগ। তেওঁলোকে যাতে কমপ্লেইন কৰি তেওঁলোকৰ মাৰ্কসমূহ তেওঁলোকৰ যি ডাউট আছিল ডাউটসমূহ ক্লিয়াৰ কৰিব পাৰিব। লগতে যিসকলে অলৰেডি ৰিটেন এক্সাম ক্লিয়াৰ কৰিছে তেওঁলোকৰ সেই কেণ্ডিডেটসকলৰ কাৰণে এটা সুবৰ্ণ সুযোগ, কাৰণ এটা অতি কম সময় আছে। সুবৰ্ণ সুযোগ হ'লেও অতি কম সময় দিছে, কাৰণ 1 আগষ্টৰ পৰা ইয়াৰ ৰান মানে যিবোৰ আমাৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট তাৰ কাৰণে যিবোৰ টেষ্ট পাতিব সেই টেষ্টসমূহ অনুষ্ঠিত হ'ব। তাৰ কাৰণে আৱশ্যকীয় হ'ব এখন এডমিট কাৰ্ডখন অতি সোনকালে SSCৰ অফিচিয়েল ৱেবছাইটত আপলোড হ'ব, আৰু যেতিয়া আপলোড হ'ব আমি সেই ৱেবছাইটত সেই এডমিটখনৰ বিষয়ে আপোনালোকক অৱগত কৰাম। ইয়াতে ভিডিঅ'টো আজি সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিমান পাৰে আৰু এনেকুৱা ধৰণৰ লাগতিয়াল ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক।